ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅ'টো থাম্বনেইল দেখি গম পাইছে যে তোমালোকৰ কাৰণে ভিডিঅ'টো কিমান প্ৰয়োজনীয় ভিডিঅ'। আহি থকা ছমহীয়া পৰীক্ষাৰ বাবে এই ভিডিঅ'টোত যিমানখিনি প্ৰশ্ন আলোচনা কৰা হৈছে সকলোখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহাৰ 99% সম্ভাৱনা আছে। সেইকাৰণে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চাবা, যাতে পৰীক্ষা দিবলৈ গৈ কোনো এটা প্ৰশ্নৰ উত্তৰ নকৰাকৈ তোমালোকে ঘূৰি আহিবলগীয়া নহয়। আমি বহুত ৰিচাৰ্চ কৰি বহুখিনি তথ্য সংগ্ৰহ কৰি লৈ পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো তোমালোকৰ কাৰণে। আমাৰ উদ্দেশ্য এটাই যে আমাৰ চেনেলৰ জৰিয়তে যিখিনি ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে সেই ছাত্ৰ-ছাত্ৰীয়ে যাতে পৰীক্ষাত কোনো কাৰণতে কম নম্বৰ পাবলগীয়া নহয়, কম নম্বৰ পাই হতাশাত ভুগিবলগীয়া নহয়। তোমালোক সকলোৱে ভাল পাৰ্চেণ্টেজৰ এটা নম্বৰ লৈ ঘৰখনৰ লগতে স্কুলখনৰ বা নিজৰ নাম কেনেকৈ উজ্বলাব পাৰা সেয়া আমাৰ কাম্য। সেইকাৰণে আহা ভিডিঅ'টো আৰম্ভ কৰো। লেটস ষ্টাৰ্ট। এই ভিডিঅ'টোত আমি প্ৰত্যেকটো চেপ্টাৰৰ পৰা কোনকেইটা প্ৰশ্ন আহি থাকে বা কোনকেইটা প্ৰশ্ন এইবাৰ আহিব সেইখিনি প্ৰশ্নহে আলোচনা কৰিছো। সেইকাৰণে চেপ্টাৰ ৱাইজত প্ৰশ্নবিলাক আছে, তোমালোকৰ সৈতে সেই প্ৰশ্নৰ উত্তৰখিনি আমি আলোচনা কৰিবলৈ ওলাইছো। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ পৰা অহা প্ৰশ্নসমূহ হৈছে যে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? এইটো 1 নম্বৰ আহে, আনসাৰ সত্যনাথ বৰাৰ। কুৱেশ্যন সহজ ব্যৱহাৰৰ অনুপান কি? এইটো আহি থাকে বাৰে বাৰে, মোষ্ট ইম্পৰ্টেণ্ট। উত্তৰ সহজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। কুৱেশ্যন অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ সাৰথি নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। কুৱেশ্যন ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ কি? আনসাৰ ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ হ'ল মিঠা মাত। কোনবোৰ কথা মানুহৰ কাণত কাঁড় ফুটা দি ফুটে? আনসাৰ দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দি ফুটে। 2 নম্বৰীয়া প্ৰশ্ন আহে, সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। আনসাৰ সাৰথি আৰু বহল ব্যাকৰণ। কুৱেশ্যন বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈ গৈছে? উত্তৰ বিনয়ক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। নম্ৰভাৱে আৰু যুক্তিৰে ক'ব জানিলে দুখৰ কথা ক'লেও মানুহ অসন্তুষ্ট নহয়। সেয়েহে জ্ঞানীসকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈ গৈছে। অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব। কুৱেশ্যন ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? উত্তৰ যে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে জীৱন সুখকৰ হয় সেই কথা সমাজৰ প্ৰত্যেক মানুহে জনা উচিত। সাধাৰণতে সৎ চৰিত্ৰ লোকৰ ব্যৱহাৰো সহজ হয় বুলি ভবা যায় যদিও বাস্তৱ জীৱনত দেখা যায় যে অনেক চৰিত্ৰবান মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ পাত্ৰ হয়। আকৌ অনেক কপটীয়া চলাহী মানুহ ব্যৱহাৰৰ গুণত সকলোৰে আদৰৰ পাত্ৰ হয়। সেয়ে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি। নেক্সট কুৱেশ্যন নম্ৰতা সজ ব্যৱহাৰৰ অনুপান তাৎপৰ্য ব্যাখ্যা কৰা। এইটো 3 নম্বৰ আহিব। মই সকলোবিলাক প্ৰশ্ন তোমালোকৰ আগত পাঠ কৰি নিদিওঁ, ভিডিঅ'টো পজ কৰি লৈ পেলাই লিখি ল'বা প্ৰশ্ন উত্তৰবিলাক। মই লাহে লাহে স্ক্ৰল কৰি গৈ আছো, ভিডিঅ'টো পজ কৰি ল'বা। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে সময়। কুৱেশ্যন নীলমণি ফুকনৰ দ্বাৰা সম্পাদিত এখন কাকতৰ নাম লিখা। উত্তৰ 9 জুন। কুৱেশ্যন বেলিঘড়ী কি? এইটো আহি থাকে প্ৰায় পৰীক্ষাত। বেলি ফুল বা সূৰ্যমুখী ফুলক বেলিঘড়ী বুলি কোৱা হয়। কুৱেশ্যন সময়ৰ প্ৰকৃত যন্ত্ৰপাতি কি? আনসাৰ সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। কুৱেশ্যন সময় পাঠটোৰ কেন্দ্ৰীয় বিষয়টো কি? আনসাৰ সময়ৰ সদব্যৱহাৰেই হৈছে সময় পাঠটোৰ কেন্দ্ৰীয় বিষয়। কুৱেশ্যন সময় কি গতিত ঘূৰে? আনসাৰ সময় বৃত্তাকাৰ গতিত ঘূৰে। কুৱেশ্যন বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? এইটো প্ৰশ্নৰ আনসাৰটো তোমালোকে পজ কৰি লিখি ল'বা। নেক্সট কুৱেশ্যন লক্ষণাকান্ত মানে কি? এইটো প্ৰায় আহি থাকে যে লক্ষণাকান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত সময়ৰ ভাগবিলাক বিশেষ লক্ষণাকান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টিয়ানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ। কুৱেশ্যন 2 সময়ৰ বিভিন্ন ভাগবোৰ কি কি? যে সময়ৰ বিভিন্ন ভাগবোৰৰ ডাঙৰ ভাগবোৰে হ'ল যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবোৰ হ'ল ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকে হ'ল দিন, ৰাতি, পোহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। কুৱেশ্যন সময় অমূল্য ধন কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। এইটো আহি থাকে পৰীক্ষাত যে সময় পাখি লগা কাঁড়ৰ দৰে গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। আচলতে সময়ক মূল্যৰে কিনিব নোৱাৰি বা ধৰি ৰাখিব নোৱাৰি। সময় যথোপযুক্ত ব্যৱহাৰ যিয়ে জানে তেওঁহে জীৱনত সকলো কামতে সফল হ'ব পাৰে। সেয়ে ক'ব পাৰি যে সময় অমূল্য ধন বোলা কথাষাৰ বুজাজনেহে জীৱনত উন্নতি কৰিব পাৰে। নেক্সট কুৱেশ্যন সময়ৰ টিকনিডাল হেনো আগফালে, ভাৱ বিশ্লেষণ কৰা। এইবোৰ প্ৰশ্ন তোমালোকৰ বহীত আছেই, খালি মই ইম্পৰ্টেণ্টখিনি দিছো। যাৰ বহীত নাই তোমালোকে ভিডিঅ'টো চাই লিখিও ল'ব পাৰিবা। যাৰ আছে বহীত তোমালোকে দাগ মাৰি লৈ সেইখিনি আকৌ পুনৰাবৃত্তি কৰিবা যাতে পাহৰি যোৱাখিনি পুনৰ তোমালোকৰ মনত পৰে।
ইয়াৰ পিছত আছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ চেপ্টাৰটি। ইয়াৰ প্ৰশ্ন আহি থাকে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? আনসাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। কোৱেশ্চন সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? এইটো 2024 চনত আহিছে। আনসাৰ সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ 73.18%। কোৱেশ্চন কোনখন গ্ৰন্থৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আনসাৰ মৰিয়া হোলা উপন্যাসখনৰ বাবে 2017 চনত জয়ন্ত মাধৱ বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। মই শৰ্ট কুৱেশ্চনখিনি পাঠ কৰিছো এইটো কাৰণে শৰ্ট কুৱেশ্চন প্ৰায়বোৰ কিতাপৰ ভিতৰৰ পৰা আহে, লং কুৱেশ্চনবোৰ তোমালোকৰ পাঠ ভিত্তিক থাকেই। কুৱেশ্চন কোনখন সন্ধিৰ পিছত কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? আনসাৰ 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট কুৱেশ্চন উৰা বাতৰি মানে কি? এইটো 2 নম্বৰ আহিব। আনসাৰ যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰি সত্য বুলি বিশ্বাসো কৰি লয়, তাকে উৰা বাতৰি বোলে। নেক্সট কুৱেশ্চন অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি তুমি অনুভৱ কৰা? লিখা। আনসাৰ অন্ধবিশ্বাসে প্ৰেম মমতা মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে, জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে, মানুহে মানুহৰ শত্ৰু হৈ পৰে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই চেপ্টাৰ ৱাইজ কুৱেশ্চনবিলাক যদি কাৰোবাৰ এতিয়াও লিখা হোৱা নাই বা ভৱিষ্যতে বিচাৰি ফুৰা বিভিন্ন ঠাইত লিখিবৰ কাৰণে কিন্তু তোমালোকে বিচৰা ধৰণে প্ৰশ্নৰ উত্তৰবোৰ নোপোৱা তেন্তে তোমালোকে সঠিক চেনেলতে আহিছা। আমাৰ এই চেনেলটোত সম্পূৰ্ণ নম্বৰ পাব পৰাকৈ ধুনীয়াকৈ প্ৰশ্ন উত্তৰবোৰ প্ৰত্যেক চেপ্টাৰৰে প্ৰত্যেক ক্লাছৰে সন্নিবিষ্ট কৰা আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি প্ৰয়োজনীয় পাঠৰ প্ৰশ্ন উত্তৰসমূহ লিখি ল'ব পাৰিবা আৰু লগতে এই ভিডিঅ'টো এটা লাইক কৰি দিবাচোন, লাইক কৰিলে ভাল লাগে আমাৰ কিবা এটা। কুৱেশ্চন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱা 3টা কাৰণ লিখা। উত্তৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱা 3টা কাৰণ তলত উল্লেখ কৰা হ'ল। 1. জ্ঞানৰ অভাৱৰ বাবে মানুহ কুসংস্কাৰ অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়। 2. মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগ সৰ্বস্ব অধ্যয়ন বিমুখ চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। 3. নেতৃস্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ ফলতো এছাম লোকে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। নেক্সট কুৱেশ্চন তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। উত্তৰটো লিখি দিছো, তোমালোকে চাই লিখি ল'বা। যদি বহীত লিখা আছে সেইবোৰকে মুখস্থ কৰিবা। মই লাহে লাহে স্ক্ৰল কৰি গৈছো বাৰু। নেক্সট কুৱেশ্চন ব্যাখ্যা কৰা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এইটো 4 নম্বৰ আহে। এইটো প্ৰায় পৰীক্ষাত আহি থাকে, এইটো অহাৰ খুবেই সম্ভাৱনা আছে। আনসাৰটো চাগে তোমালোকৰ বহীত নিশ্চয় আছে, তথাপিও মই লিখি দিছো, চাই লৈ তোমালোকে লিখি ল'বা। তাৰ পিছৰ চেপ্টাৰ হৈছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। কুৱেশ্চন মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন? উত্তৰ মহাভাৰতৰ অষ্টাদশ পুৰাণৰ প্ৰণেতা হ'ল ব্যাস। কুৱেশ্চন জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? আনসাৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ। কুৱেশ্চন বুদ্ধদেৱে ক'ত পৰম জ্ঞান লাভ কৰে? আনসাৰ বুদ্ধগয়াৰ বোধিবৃক্ষৰ তলত বুদ্ধদেৱে পৰম জ্ঞান লাভ কৰে। কুৱেশ্চন টিকালজ্ঞ মানে কি? আনসাৰ টিকাল অৰ্থাৎ অতীত বৰ্তমান আৰু ভৱিষ্যৎ কালৰ বিষয়ে যিসকলে জানে তেওঁলোকে টিকালজ্ঞ বোলে। কুৱেশ্চন ভাৰতবৰ্ষলৈ অহা এটা সুপ্ৰাচীন মানৱ গোষ্ঠী কি? উত্তৰ দ্ৰাবিড়সকল। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? উত্তৰ কনিষ্ক। এটা 2 নম্বৰীয়া প্ৰশ্ন সুকুমাৰ কলা কোনবিলাক? আনসাৰ কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই 5বিধক সুকুমাৰ কলা বোলে। কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? আনসাৰ নগা বড়ো মিচিং কাৰ্বি গাৰো আদি লোক মংগোলীয় গোষ্ঠীৰ। কুৱেশ্চন বেদ কেইখন আৰু কি কি? বেদ 4খন ঋক যজু সাম আৰু অথৰ্ব। নেক্সট কুৱেশ্চন ভাৰতৰ বিভিন্ন অঞ্চলৰ খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। মই ধুনীয়াকৈ লিখি থৈছো, তোমালোকে চাই লিখি লোৱা। নেক্সট কুৱেশ্চন ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। এইটো অতিকৈ ইম্পৰ্টেণ্ট, এই চেপ্টাৰটোৰ অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো আহি থাকে পৰীক্ষাত, এইটো খুবেই আহি থাকে, সেইকাৰণে চাই তোমালোকে এইটো লিখি লোৱা। এটা নেক্সট চেপ্টাৰ আছে যুঁজ। কুৱেশ্চন সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? আনসাৰ মহেন্দ্ৰ মাষ্টৰ হৈছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষক। যুঁজ গল্পটোৰ লেখক কোন? আনসাৰ ডক্টৰ মৃণাল কলিতা। নেক্সট কুৱেশ্চন কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? উত্তৰ প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? আনসাৰ নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব। নেক্সট কুৱেশ্চন তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেদৰে প্ৰভাৱিত কৰিছিল? এইটো 2 নম্বৰ আছে, তোমালোকে লিখি লোৱা।
বা লিখি নললেও তোমালোকে ভিডিওটো চাই চাই মুখস্থ কৰিব পাৰিবা, একো কথা নাই। লিখি সময় নষ্ট কৰাতকৈ যিহেতু পৰীক্ষালৈ 2-3 দিন আছে, লিখি সময় নষ্ট কৰিব নালাগে। ভিডিওটো পোষ্ট কৰি লৈ পেলাই তোমালোকে ইয়াতে মুখস্থ কৰিব পাৰিবা। নেক্সট কুৱেশ্যন, আচলতে মন গ'লে সুখী হ'ব পাৰি জানো? নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। এইটো 3 নম্বৰ আহিব। আনসাৰটো চাই লোৱা। নেক্সট, ব্যাখ্যা কৰা। সকলো মানুহৰে জীৱনবোৰ একোখন যুঁজ। এইখিনি প্ৰসংগটো আছে, বাকীখিনি আছে এইখিনি। চাই লৈ ধুনীয়াকৈ লিখিবা। মই ষ্টেণ্ডাৰ্ড কৰি লিখি দিছোঁ যাতে পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পাব পাৰা। নেক্সট, নোপোৱাৰ মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। ইয়াৰ উত্তৰটো হৈছে এইটো, চাই ল'বা। পদ্যাংশ, শিশুলীলা। তাহাংক তনয় মানিবলে। ইয়াত কোনে কাক তনয় মানিছে? আনসাৰ, যশোদাই কৃষ্ণক তনয় মানিছে। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তন ঘোষা। মথনি মানে কি? উত্তৰ, মথনি মানে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। নেক্সট কুৱেশ্যন, ক্ষৌম বস্ত্ৰ মানে কি? ক্ষৌম বস্ত্ৰ মানে পাটৰ কাপোৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। আনসাৰ, ভক্তি ৰত্নাকৰ। নজুৰে আঙুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? উত্তৰ, যশোদাৰ জৰিৰ নাটনি হৈছে। তাৰপিছত আছে, কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? এইটো লিখি দিছো, চাই ল'বা। ব্যাখ্যা কৰা। নাহি আদিয়ন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াৰ উত্তৰটো হৈছে এইটো। ধুনীয়াকৈ মুখস্থ কৰা তোমালোকে। নেক্সট, ব্যাখ্যা কৰা। পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগ মাওক নেদন্ত। ইয়াৰ উত্তৰটো হৈছে এইটো। নেক্সট চেপ্টাৰ, মানৱ বন্দনা। কুৱেশ্যন, অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? আনসাৰ, চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। কুৱেশ্যন, অঘ্য শব্দৰ অৰ্থ লিখা। আনসাৰ, অঘ্য শব্দৰ অৰ্থ হৈছে পূজাৰ উপকৰণ। চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, প্ৰতিমা। নেক্সট কুৱেশ্যন, পাদ্য অঘ্যলৈ পূজা কৰাৰ অৰ্থ কি? আনসাৰ, কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অঘ্যলৈ মানুহক পূজা কৰিব দিছে। নেক্সট কুৱেশ্যন, চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা দুখন কাকত আলোচনীৰ নাম লিখা। আনসাৰ, জোনাকী আৰু সাদিনীয়া অসমীয়া। নেক্সট কুৱেশ্যন, ব্যাখ্যা কৰা। মানৱী জনম দিয়া অতুৱাই মানৱী কৰম খুটে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। আনসাৰ, লিখি দিছো, ধুনীয়াকৈ লিখি লোৱা। মই বেছিকৈ পাঠ কৰি গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তাৰপিছত আছে, মানৱ বন্দনা কবিতাটোৰ মূল ভাৱ লিখা। এইটো প্ৰায় আহি থাকে মূল ভাৱ লিখিবলৈ। মূল ভাৱটো মই লিখি দিছো এনেধৰণে, তোমালোকে চাই চাই লিখি থাকা। এই ভিডিঅ'টোৰ পৰা মিনিমাম 90% প্ৰশ্ন কমন আহিব। চেপ্টাৰ, গীত আৰু ছবি। যে অঞ্জলি পুথিখন কাৰ ৰচনা? আনসাৰ, দুৰ্গেশ্বৰ শৰ্মাৰ ৰচনা। কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? উত্তৰ, কবিৰ মতে মিহি ভাৱ, মিহি গতি সমৃদ্ধ কৌশলী বিদ্যা অজৰ অমৰ। কেনে গীত আৰু কেনে ছবি কোনেও ভাল নোবোলে? আনসাৰ, যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত আৰু ছবি কোনেও ভাল নোবোলে। নেক্সট কুৱেশ্যন, সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? উত্তৰ, আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। তেতিয়া সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে। ব্যাখ্যা, মিহি ভাৱ, মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, য'তে পৰে ততে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। এই প্ৰশ্নটোৰ উত্তৰ লিখি দিছো, চাই লোৱা। নেক্সট কুৱেশ্যন, গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। এইটো হ'ল গীত আৰু ছবিৰ সাৰাংশ। খুব চুটিকৈ গোটেই সাৰমৰ্ম সোমোৱাই লিখা হৈছে। 5ৰ ভিতৰত তোমালোকে এইটো লিখিলে 5 নম্বৰেই পাবা। নেক্সট, গ্ৰুপ বি, বৈকল্পিক। হনুমন্ত লংকা দৰ্শন। হনুমন্ত লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? আনসাৰ, হনুমন্ত লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰা কাণ্ডৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? উত্তৰ, মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। তোমালোকক যদি এই ভিডিঅ'টোৰ PDF লিংক লাগে
আমাৰ ডেসক্ৰিপচনত WhatsApp লিংক আছে তাত গৈ ক্লিক কৰি PDF টো লৈ ল'ব পাৰিবা কোনো পইচা দিব নালাগে ফ্ৰী PDF হয় নেক্সট কোৱেশ্চন মাধৱ কন্দলী কোন আছিল উত্তৰ মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল কোৱেশ্চন হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল আনসাৰ বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল নেক্সট কোৱেশ্চন পৱন নন্দন কোন উত্তৰ পৱন নন্দন হৈছে হনুমান তাৰ পিছত আছে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ কোৰ ৰজা আছিল মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল লংকা নগৰীৰ কাষৰ বনবননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল উত্তৰটো চাই লোৱা নেক্সট কোৱেশ্চন আছে হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰী এটি বৰ্ণনা দিয়া মই ধুনীয়াকৈ বৰ্ণনাটো দি দিছো তোমালোকে সেই অনুসৰি উত্তৰটো লিখি লোৱা তাৰ পিছত চেপ্টাৰ আছে চুৰধৰা কানাই বুলি কাৰ কথা কোৱা হৈছে উত্তৰ কানাই বুলি কৃষ্ণৰ কথা কোৱা হৈছে নেক্সট কোৱেশ্চন জুমুৰা কাক বোলে উত্তৰ একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত ৰচনা কৰা নাটককে জুমুৰা বুলি কোৱা হয় নেক্সট কোৱেশ্চন মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি উত্তৰ নামঘোষা নেক্সট কোৱেশ্চন মহাপুৰুষ মাধৱদেৱৰ ক'ত মহাপ্ৰয়াণ ঘটিছিল উত্তৰ কোচবিহাৰৰ ভেলাদ্বাৰত মহাপুৰুষ মাধৱদেৱৰ মহাপ্ৰয়াণ ঘটিছিল নেক্সট কোৱেশ্চন মাধৱদেৱে ৰচনা কৰা একমাত্ৰ নাটখন কি উত্তৰ অৰ্জুন ভঞ্জন বা দধিমথন অৰ্থাৎ অৰ্জুন ভঞ্জন নাটকখনকে দধিমথন বুলিও কোৱা হয় উহি বান্ধি হবক থানে আৱৰ নাহি বুলি কোনে কাক কৈছিল উত্তৰ মাখন চুৰ বুলি কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল ইহা শুনি চিন্তা শোক তেজীবে পৰম হৰ্ষিত ভেল কোনে কাৰ আৰু কি কথা শুনি হৰ্ষিত হৈছিল 3 নম্বৰ আছে এইটো প্ৰশ্নত আনসাৰ মাতৃ যশোদাই গোপীৰ মুখেৰে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰ্ষিত হৈছিল গোপী এগৰাকী আহি যশোদাক কৈছিল যে শ্ৰীকৃষ্ণ এগৰাকী গোপীৰ ঘৰত গৈ লবনো খাই থাকোতে ধৰা পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে এই কথা শুনি যশোদা হৰ্ষিত হৈছিল নেক্সট কোৱেশ্চন মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কেনেদৰে চেনেহ প্ৰকাশ কৰিছিল উত্তৰটো লিখি লোৱা নেক্সট চেপ্টাৰ সন্মান কানিয়াৰ কীৰ্তনৰ ৰচক কোন উত্তৰ কানিয়াৰ কীৰ্তনৰ ৰচক হল হেমচন্দ্ৰ বৰুৱা তাৰ পিছৰ কোৱেশ্চন আছে হেমকোষ গ্ৰন্থখনৰ লেখক কোন উত্তৰ হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল উত্তৰ আসাম নিউজ কাকতৰ সম্পাদক আছিল তেওঁ দেৱতাৰো দেৱতা বিধাতাৰো বিধাতা ৰজাৰো ৰজা তেওঁ কোন আনসাৰ তেওঁ হল জগতখন ধাৰণ কৰোতা ভগৱান ঈশ্বৰ তেওঁই হল সকলোৰে ঊৰ্ধ্বত নেক্সট কোৱেশ্চন শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে উত্তৰ শিক্ষক হল ছাত্ৰৰ বাবে বিচকু শিক্ষকে ছাত্ৰক জ্ঞানৰ আলোকেৰে সমাজত সুকলমে বিচৰণ কৰিবলৈ শিকায় ছাত্ৰৰ ভৱিষ্যত জীৱনটো গঢ় দিয়াত শিক্ষকৰ ভূমিকা অধিক সেয়ে শিক্ষকক ছাত্ৰই সন্মান কৰা দৰকাৰ নেক্সট কোৱেশ্চন সন্মান পাঠটোৰ পৰা কি শিকিলা চমুকৈ লিখা উত্তৰ মানুহ সৎ হোৱা উচিত সৎ মানুহে ডাঙৰক শ্ৰদ্ধা আৰু সৰুক মৰম কৰাটো নৈতিক কৰ্তব্য বুলি ভাবে সন্মান পাঠটোৰ পৰা লিখকে সন্মান বিশেষকৈ কাক কৰিব লাগে তাৰে এটি সুন্দৰ আলোচনা দাঙি ধৰিছে নিজতকৈ ডাঙৰজন সি লাগিলে যিয়ে নহওক সন্মান কৰা দৰকাৰ ব্যৱহাৰ সদায় মধুৰ হ'ব লাগে অসমীয়াত এষাৰ কথা আছে কথাতে কটা যায় কথাতে বটা পায় তাৰ পিছত মোষ্ট ইম্পৰ্টেন্ট ৰচনা কাৰণ ৰচনা বিষয়ে তোমালোকেতো চাবই লাগিব ৰচনাত 8 নম্বৰ থাকে ৰচনা চাবা তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ প্ৰিয় গ্ৰন্থ তোমাৰ জীৱনৰ লক্ষ্য এই তিনিখন ৰচনাৰ ভিতৰত যিকোনো এখন অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে সেইকাৰণে এই তিনিখন নোচোৱাকৈ নাথাকিবা ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো ইমানতে অন্ত পৰিছে গ্ৰামাৰৰ যদি তোমালোকৰ তেনে ধৰণৰ কিবা অসুবিধা আছে আমাৰ ভিডিঅ'ত কমেন্ট কৰিবা আমি গ্ৰামাৰক লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম এতিয়া সকলোলৈকে সমূহীয়া পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জনাই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো ধন্যবাদ